বন্ধুসকল সকলোলৈ নমস্কাৰ জনাই আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰা হওক। আজি আপোনালোকলৈ লৈ আহিছোঁ এটি সুখবৰ। অসম চৰকাৰে আমাৰ ডিএ 11% বৃদ্ধি কৰিছে, অৰ্থাৎ আগতে 17% পোৱা ঠাইত এতিয়া ডিএ লিখিম হ'বগৈ 28%। গতিকে আমাৰ সকলোৰে বাবে সুখবৰ নহয় জানো। আহক আমি গভৰ্ণমেণ্ট অৰ্ডাৰখন চাওঁ। এইখন অৰ্ডাৰ ইয়াতে লিখিছে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা যে আমাৰ ডিএ 11%ৰ ঠাইত এতিয়া মানে 17%ৰ ঠাইত 11% বঢ়াই কিনি এতিয়া হ'বগৈ 28%। ইয়াতে আপোনালোকে লিখিছে ইয়াতে গোটেইখিনি। এতিয়া আহোঁ আমাৰ দৰমহা কিমান বাঢ়িবনো আমি এয়া সকলোৱে জানিবলৈ উৎসুক নহয় জানো। এয়া আমি আজি আপোনালোকক কেলকুলেট কৰি দেখাম আৰু আপোনালোকেও নিজৰ বিলখন লিখিব পাৰিব, জানিব পাৰিব আমাৰ এই নতুন গাঁথনি দৰমহাৰ বিলখননো কেনেকৈ বনাম আমি আজি চাওঁ আহক। প্ৰথমতে আহোঁ, যিহেতু ডিএ পৰিৱৰ্তন জুলাই মাহৰ পৰা হ'ব, জুলাইৰ পৰা হ'ব বুলি লিখিছে চৰকাৰে, গতিকে আমি জুলাই মাহৰ দৰমহাৰ বিলখন বনাই চাওঁ আহক। গতিকে জুলাই মাহত ইনক্ৰিমেণ্ট বঢ়াৰ পিছৰ পৰা আমি বনাব পাৰোঁ। যিখন বিল আমি জুলাই মাহত দৰমহা পাইছিলোঁ সেই বিলখনকে আমি শুধৰাই কিনি আমি বনাই ল'ম। গতিকে শুধৰাবলৈ আমি বিশেষ একো নাই, অকল ডিএটো চেঞ্জ কৰিলেই হ'ব। জুলাই মাহৰ বিলখনত যিহেতু কেৱল ডিএ অংশটো আৰু ডিডাকশ্যনৰ পৰা যদি NPS কোনোবাই পাই আছে, NPS পোৱাসকলে NPS অংশ অলপ পৰিৱৰ্তন কৰিলেই আমাৰ বিলখন নতুন বিলখন বনাব পাৰিম। অৰ্থাৎ আমি গোটেইখিনি ইগন'ৰ কৰিব পাৰোঁ, অকল ডিএটো আৰু ডিডাকশ্যনৰ NPSটো আমি চেঞ্জ কৰিলে হ'ব। আমি ধৰা হ'ল কোনোবা এজন কৰ্মচাৰী আমাৰ বেছিক পে যিটো জুলাই মাহৰ বেছিক পে'টো আছিলে, এইটো ধৰি লওক পে' বেন আৰু গ্ৰেড পে' আছিলে 29,460 টকা বুলি ধৰি লৈছোঁ। আৰু HR 7%এই হ'ব, আগৰ বেছিক পে' যিমান আছিলে তাৰ 7% ইমান হ'ব 2,062 টকা। এতিয়া ডিএটো 17% আগতে আছিলে, কিন্তু এতিয়া সেইটো ডিএটো নহয়, এতিয়া কিমান হ'ব, এতিয়া 28% হ'ব। সেইকাৰণে আমি ডিএটো চেঞ্জ কৰি লিখিছোঁ 28% অফ বেছিক পে'। এইটো হ'বগৈ 8,248.8। কিন্তু আমি 0.8টো ইগন'ৰ কৰিব লাগিব, যিহেতু 0.5ৰ ওপৰ হ'লে মানে আমি এটা সংখ্যা বঢ়াই দিম, অৰ্থাৎ এইটো আমাৰ 8,248 ঠাইত 8,249 লিখিম। গতিকে বুজি পাইছে নিশ্চয় যে 0.5ৰ ওপৰ হ'লে আমি এটা বঢ়াই দিম, এইটো হ'ব 8,249 টকা। এইটো আমাৰ সেই অৰ্ডাৰখনতো লিখা আছে যে ৰাউণ্ড ফিগাৰ তেনেকৈ লিখিবলৈ, গতিকে এনেকৈ আমি এটা বঢ়াই দিম। এতিয়া ধৰি লওক 8,249 টকা আমাৰ ডিএ হ'ল। এতিয়া হওক আমি কি আছিলে আৰু লিখিবলৈ, আমি বাকী থাকিলে এমএটো মেডিকেল এলাউঞ্চ। মেডিকেল এলাউঞ্চটো আমি চবেই জানো 600 টকা, এইটো 600 টকাই হ'ব। গতিকে কি হ'ব, এতিয়া গ্ৰছ চেলাৰীটো আমি বেছিক পে' ডিএ HR MA আৰু বেলেগ চব লগাই কিনে আমি আকৌ আগৰ নিচিনা যোগ কৰিলে পামগৈ। এতিয়া কি হ'ব, ডিএ ঠাইত অকল 8,249 টকা লিখিম, আগতে যিটো আছিলে সেইটো সলনি কৰি এতিয়া হ'বগৈ 40,371 টকা। গতিকে এইটো হ'ব টোটেল যিটো আমাৰ গ্ৰছ চেলাৰী। মোৰ চেলাৰীটো আমি আগৰ যিমান চেলাৰী আছিলে তাতকৈ বাঢ়ি গৈ এতিয়া 3,000 মান মোটামুটি বাঢ়ি কিনি 40,371 হ'লগৈ। গতিকে এতিয়া ডিডাকশ্যনটো আমি কৰিম। ডিডাকশ্যনটো কৰিবলৈ যাওঁতে আমি কি কৰিম, GISটো 200 টকাই থাকিব, PTaxটো 208 টকা চবেই জানে। আৰু NPSটো কি কৰিম, এতিয়া NPSৰ ঠাইত 10% অফ বেছিক পে' প্লাছ ডিএ। ইয়াত কি কৰিম, বেছিক পে' আৰু ডিএটো নতুন ডিএটো যোগ কৰিম। বেছিক পে' একেই আছে, গতিকে নতুন ডিএটো যিটো আছে 8,249 টকা এইটো যোগ কৰিম। তাৰপিছত আমি 10% কেলকুলেট মাৰি দিলে হ'ব 3,770.9, আৰু সেই 0.9টো আমি একলতে চেঞ্জ কৰি দিম 3,771 লিখিম। গতিকে বুজি পাইছে নিশ্চয়। আমাৰ এতিয়া ধৰি লওক ডিডাকশ্যনটো অলপ বাঢ়ি যাব কেইটকামান, যিহেতু ডিএটো চেঞ্জ হৈছে। গতিকে বেছি নাবাঢ়ে, বাকী চব একেই থাকিব। ধৰি লওক আমাৰ এই যিটো NPSৰ ঠাইত অকণমান আমাৰ ডিডাক্টটো অলপ বেছিকৈ হ'ব। গতিকে সেইখিনি থাকিলে সেইখিনি লিখিব। তাৰপিছত আমাৰ টোটেল ডিডাক্ট হ'ব এতিয়া কি 200 টকা, 208 টকা আৰু 3,771 টকা। মুঠতে ডিডাক্ট হ'ব 4,179 টকা। গতিকে আমাৰ যিটো নেক্সট চেলাৰী হ'ব, এই নেক্সট চেলাৰীটো গ্ৰছ চেলাৰীৰ পৰা আমাৰ ডিডাকশ্যনটো মাইনাছ কৰি দিম। এইটো হ'বগৈ 40,371 পৰা 4,179 বিয়োগ কৰিলে মানে হ'বগৈ এইটো 34,192। গতিকে আগৰ জুলাই মাহৰ যিটো নেক্সট চেলাৰী আছিলে এই ব্যক্তিজনৰ, গতিকে এই ব্যক্তিজনৰ নেক্সট চেলাৰীটো আমি আগতে উলিয়াইছিলোঁ আপোনালোকক যিটো জুলাই মাহৰ ইনক্ৰিমেণ্ট কৰোঁতে সেইখনেই বিল লৈছোঁ। গতিকে 33,272 টকা আৰু এতিয়া হ'লগৈ 34,192। গতিকে টোটেল বাঢ়িলে দেখিলে নহয় 2,917 টকা, প্ৰায় 3,000 বাঢ়িছে। ধন্যবাদ।